ইমান ধুনীয়া টেষ্টি ৰেচিপি আপোনালোকে ট্ৰাই কৰা নাই মই চেলেঞ্জ কৰিব পাৰোঁ আপোনাৰ লগত। হেল্ল' নমস্কাৰ, মই আপোনালোকৰ গুঞ্জন, ৱেলকাম বেক টু মাই নিউ ব্লগ। দিনটোত নিজৰ কৰিবলগীয়া কামখিনি কৰাৰ পাছত মোৰ অকণ ভোক লাগিছিলে। ভিতৰলৈ গৈ দেখোঁ যে কেইটামান শুকান ৰুটিহে আছে। মই বোলো ৰুটিৰ লগত খাবলৈ কিবা আছে নেকি, ফ্ৰিজত চাবলৈ গৈ দেখোঁ যে তাত দুটা ডিম দেখিলোঁ। বাৰু ডিমৰ তলৰ চাইডে দেখা পালোঁ যে কেইটামান বিলাহী আছে। মই বোলো ব'লো আপোনালোকক আজি বৰ ধুনীয়া ৰেচিপি এটা বনাবলৈ দেখাওঁ। গেছটো জ্বলাই মেলি প্ৰথমতে ডিমকেইটা ধুনীয়াকৈ বইল হ'বলৈ পানীত বহাই দিলোঁ আৰু লগতে ডিমকেইটা ভাঙি নাযাবৰ কাৰণে তাত অকণমান নিমখ ছটিয়াই দিছোঁ। আমাৰ আকৌ আজিকালি মায়ে ঘৰটো বৰ ধুনীয়াকৈ ৰাখিছে, দেখিছা নে কিমান ধুনীয়া নেচাৰেল ফুলদানি বনাই দিছে। মই বোলো প্ৰথমে বিলাহীকেইটা কাটি লওক, বিলাহীৰ গুটি খালে বোলে গেছ হয় আৰু গেছটো মোৰ একদম মৰমৰ বন্ধু। সেইকাৰণে বোলো গুটিকেইটা ধুনীয়াকৈ ভিতৰৰ পৰা উলিয়াই লওঁ, তাৰপিছত সৰু সৰুকৈ বিলাহীকেইটা ধুনীয়াকৈ কাটি লৈ পিঁয়াজ এটাও কাটি লৈ কলা কেৰাহীটো মই বহাই দিলোঁ। কিন্তু কি ক'ব, কেৰাহীটো কিবা ভজা আছিলে, লেতেৰা হৈ আছিলে, আকৌ ধুবলগীয়া হ'ল। ধুই লৈ আনিলৈ যেন তেনে বহাই দিলোঁ। হাই এনেকুৱা জীৱনত, যিটো জীৱনত মই একো নকওঁ আৰু, কাৰণ চাকৰি তাকৰি পোৱা নাই গম পাইছে, এতিয়া কাম কৰি নিজে খাব লাগিব আৰু। এইফালে পিঁয়াজখিনি ভাজি হোৱাৰ লগে লগে তাতে বিলাহীখিনি ধুনীয়াকৈ দি লৈ তাকো অলপ টাইম ভাজি লৈ মেলি মই ডিমকেইটা প্ৰথমতে গুচাই লওঁগৈ। ভিডিঅ' চক্কৰত উঠামকে মোৰ ডিমকেইটা লওঁতে হাতকেইটাহে পৰিলে, মানে পুৰা গৰম ডিম আছিলে। তাৰপিছত এনেকৈ এটা সৰু সৰু শ্লাইচ কৰি লৈছোঁ দেই। তাৰপিছত আহিলে মই বোলো এতিয়া আপোনাৰ হালধি, নিমখ আৰু যাতে যি মা মছলা আছে কম পৰিমাণে দি দিছোঁ। কলা কেৰাহীত পানী অকণমান ঢালি লৈ তাতেই এতিয়া লাহি পাহি কেইটামান নৰসিংহৰ পাত ছিঙি দিছোঁ। পেটত জপিয়াই থকা নিগনিকেইটা ভোকৰ চোতা এতিয়া হাতীৰ সমান হ'লগৈ হ'বলা, মানে বৰ ভোক লাগিছে। মই পটাপট ল'লোঁ আৰু দেই খাবলৈ। আপোনালোকক চেলেঞ্জ কৰিছোঁ, আপোনালোকে খাইছিল নে বাৰু মোক কোনোবাই কমেণ্টত ক'বচোন মোক। যদি নাই খোৱা তেতিয়াহ'লে বনাই খাওঁ, কি কৰি আছে। কিন্তু এনেকৈ শ্লাইচ হিচাপে খায়ো ভাল লাগে কিন্তু দেই, বৰ এটা আনখোৱা সোৱাদ আহে। আজিলৈ বাই, ফ'ল' ফৰ মোৰ।